নমস্কাৰ বন্ধু বান্ধৱীসকল চৰকাৰ এটা নতুন চাকৰি খবৰ লৈ মই আপোনালোক সকলোকে চেনেলটোত স্বাগতম জনাইছো। আজি মই জনাম এটা বিশেষ চাকৰিৰ বিষয়ে TTRI যোৰহাট ৰিক্ৰুটমেণ্ট প্ৰজেক্ট ফেলো আৰু প্ৰজেক্ট এছিষ্টেণ্টৰ পদ। তো বন্ধু বান্ধৱীসকল এই চাকৰি কেইটাৰ খবৰটো সম্পূৰ্ণৰূপে পাবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব কাৰণ অসম চৰকাৰ বা ভাৰত চৰকাৰ সকলো ধৰণৰ চৰকাৰী চাকৰিৰ খবৰ মই এই চেনেলটোত আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই থাকো। তো আহক এতিয়া এই ভিডিঅ'টো আৰম্ভ কৰো। টি ৰিচাৰ্চ এছ'চিয়েশ্যন টকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট TTRI যোৰহাট ইয়াত পদ দিয়া হৈছে দুটা প্ৰজেক্ট ফেলো আৰু প্ৰজেক্ট এছিষ্টেণ্ট পদ। এক নম্বৰ পদটো দিয়া হৈছে প্ৰজেক্ট ফেলো। ইয়াত পদ আছে এটা। কোৱালিফিকেশ্যন আপোনালোকক লাগিব MSc কেমেষ্ট্ৰিত থাকিব লাগিব আৰু আদাৰ ডিচিপ্লিন অফ কেমেষ্ট্ৰি সায়েন্স নাইবা এগ্ৰিকালচাৰেল কেমিকেলত আপোনালোকৰ কোৱালিফিকেশ্যন থাকিব লাগিব বুলি কোৱা হৈছে। ইয়াৰ উপৰিও আপোনালোকৰ যদি এক্সপেৰিয়েন্স থাকে তেতিয়াহ'লে বেছি প্ৰিফাৰ কৰা হ'ব। এক্সপেৰিয়েন্স থাকিব লাগিব কণ্ডাকশ্যন অফ ছুপাৰভাইজড ফিল্ড ট্ৰায়েলছত আৰু এই পদকেইটাৰ বাবে দৰমহা দিয়া হ'ব 20,000 টকা প্লাছ 8% HRA পাৰ মান্থ আৰু ইয়াতে বয়সৰ লিমিট দিয়া হৈছে 30 বছৰ বয়সৰ ওপৰত হ'ব লাগিব বুলি দিয়া হৈছে। 2 নম্বৰ পদটো হৈছে প্ৰজেক্ট এছিষ্টেণ্ট পদ। ইয়াতো পদ আছে এটা। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব BSc কেমেষ্ট্ৰিত থাকিব লাগিব নাইবা আদাৰ ডিচিপ্লিন অফ কেমিকেল সায়েন্সত থাকিব লাগিব আৰু যদি কোৱালিফিকেশ্যন মানে যদি আপোনালোকৰ এক্সপেৰিয়েন্স থাকে তেতিয়াহ'লে বেছি প্ৰিফাৰ কৰা হ'ব। এক্সপেৰিয়েন্স থাকিব লাগিব পেষ্টিচাইড ৰেচিডিউ এনালাইচিছ ফ্ৰম ফুড মেটেৰিয়েল প্লাণ্ট সইল ৱাটাৰ নলেজ অফ লেবৰেটৰী ৰিক্ৰুটমেণ্ট। যদি এনেকুৱা ধৰণৰ আপোনালোকৰ এক্সপেৰিয়েন্স আছে তেতিয়াহ'লে বেছি প্ৰিফাৰ কৰা হ'ব। ইয়াতে দৰমহা দিয়া হ'ব 15,000 টকা প্লাছ 8% HRA পাৰ মান্থ আৰু বয়সৰ লিমিট দিয়া হৈছে 28 বছৰ বয়সৰ ওপৰত হ'ব লাগিব বুলি কোৱা হৈছে। তো বন্ধু বান্ধৱীসকল আপোনালোকে এই পদকেইটাৰ বাবে কিদৰে আবেদন কৰিব সেইটো ইয়াতে দিয়া হৈছে। ইয়াতে এটা জিমেইল ID এটা দিয়া হৈছে। তো আপোনালোকে নিজৰ ৰিজিউমিখনৰ এটা ছফ্ট কপি এই মেইল IDটোত আপোনালোকে পঠিয়াই দিব লাগিব। মেইল IDটো হৈছে r.pal@toklai.net আৰু এই ৰিজিউমিখন আপোনালোকে 6 ছেপ্টেম্বৰ 2024 আগতেই পঠিয়াব লাগিব বুলি কোৱা হৈছে। তো আপোনালোকৰ এতিয়া 6 তাৰিখ হ'বলৈ বহুত দিন বাকী আছে। যদি আপোনালোকৰ এই পদকেইটাৰ বিষয়ে এই চাকৰিকেইটা যদি ভাল লাগিছে তেতিয়াহ'লে আপোনালোকেও এপ্লাই কৰিব পাৰিব যদি আপোনালোকৰ এক্সপেৰিয়েন্স আৰু বয়সৰ সীমাটো মিলিছে। তো বন্ধু বান্ধৱীসকল আশা কৰিছোঁ এই চাকৰিকেইটাৰ খবৰটো পাই আপোনালোকৰ ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব। চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব কাৰণ অসম চৰকাৰ ভাৰত চৰকাৰ সকলো ধৰণৰ চাকৰি খবৰ মই এই চেনেলটোত জনাই থাকোঁ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।